নমস্কাৰ বন্ধুসকল, মই M.Sc আৰু আপোনালোকে চাই আছে M.Sc বৰপেটা ইউটিউব চেনেল। যদি আপোনালোকে MA, M.Sc, M.Com পঢ়িব বিচাৰে আৰু গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িব বুলি ভাবিছে, তেন্তে এই ভিডিঅ'টো নিশ্চয় চাওক। হয় বন্ধুসকল, মই এই ভিডিঅ'ত এইটোৱে ক'ব বিচাৰিছোঁ, যদি আপোনালোকে MA পঢ়িব বা M.Sc পঢ়িব বিচাৰিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত, তেনেহ'লে মোৰ ভিডিঅ'টো চাওক। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা আপুনি কৰিব পাৰে, বা মই স্ক্ৰীনত যেনেকৈ লিখি দিছোঁ www.guwahati.ac.in এইটো ৱেবছাইটত যাই আপুনি কৰি ল'ব পাৰে। তো বন্ধুসকল, কেনেকৈ আপুনি এপ্লাই কৰিব লাগিব মই এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ কৈ দিম। ইয়াতে চব বস্তুখিনি দিয়া আছে স্ক্ৰীনত যেনেদৰে পাই আছে। তো বন্ধুসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক কৰিবলৈ বিচাৰিম, যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লওক। চাওক বন্ধুসকল, এনেকুৱা এটা পেজ অহাৰ লগে লগে ক্লিক হিয়াৰ ফৰ নিউ এপ্লিকেশ্যন, তাতে যাই আপোনালোকে জাষ্ট ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজ খোল খাব, যিটো স্ক্ৰীনত দেখা পাই আছে। এপ্লিকেশ্যন নেম 10 মাৰ্কশ্বিটত যিটো আছে আপুনি সেইটো দিব। মোৰ নাম হুছেইন আলী হয়, মই হুছেইন আলী দি দিছোঁ। তাৰে পিছত মই দিব লাগিব ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ষ্টেপ বাই ষ্টেপ এইখিনি ফিল আপ কৰি গ'লে হ'ল। ভেৰি চিম্পল। এইটো মোবাইলতো পাৰে, আপোনালোকৰ ডেস্কটপ লেপটপতো পাৰিব। বাৰ্থডে, নেশ্যনেলিটি দিয়াৰ পিছত ডমিচিয়েল আছাম, জেণ্ডাৰ মেল, ৰিলিজনটো দিব লাগিব। ৰিলিজনটো যাৰ যিটো হয় সেইটো দি দিলেই হ'ল। মই জাষ্ট ইছলাম দি দিছোঁ মোৰ। তাৰে পিছত আহি গ'ল কেটেগৰীটো যি হয়, মই জেনেৰেল হওঁ, জেনেৰেল দিছোঁ। ইয়াতে দিব নালাগে, যদি SC ST হয়তো সেইবিলাক হ'লে দিব লগা হয়। তাৰে পিছত আপুনি ক'ত দিব, মানে আপোনাৰ এক্সাম চেণ্টাৰ যে হ'ব, আপুনি ক'ত দিব। মই গুৱাহাটী ইউনিভাৰ্চিটিতেই এক্সাম দিব বিচাৰোঁ। গুৱাহাটী ইউনিভাৰ্চিটি মই ছিলেক্ট কৰিম। ইয়াতে পাঠশালা, নগাঁও, মেঘালয়, যোৰহাট বহুত কিবা কিবি আছে, য'ত দিব। মই গুৱাহাটী ইউনিভাৰ্চিটিটো জাষ্ট দি দিওঁ। ইয়াতো অৰুণাচল প্ৰদেশ চব আছে, মই গুৱাহাটী ইউনিভাৰ্চিটিটো দি দিছোঁ। অলপ তলপিনে ডাউন কৰি গৈ থাকিলে তাৰপিছত দেখা পাব ইয়াতে আপোনাৰ লোকেল গাৰ্জেন নামটো বিচাৰিছে, আপোনাৰ গাৰ্জেন নামটো। তাৰে পিছত সেই গাৰ্জেন নামৰ লগত সম্পৰ্কটো দিব। তাৰে পিছত ইয়াতে চাওক, ইয়াতে যদি আপুনি আদাৰ কেটেগৰী ফৰ্ম মানে NCC বা কিবা গৈছে, তেনেহ'লে তাতো দি দিব পাৰে। ইয়াতে ফৰ্ম আছে, ডাউনলোড কৰি আকৌ ছাবমিট কৰিব লাগিব। আৰু যদি দিয়া নাই দিব নালাগে, টিক মাৰ্কটো উঠাই দিলেই হ'ল। তাৰে পিছত মানে আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেগুলাৰ কোৰ্চ কিবাটো কৰি আছে, যদি কৰি আছে ইয়েছ মাৰি দিব, যদি কৰা নাই তেনেহ'লে ন মাৰি দিব। তাৰে পিছত আপুনি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে নেকি, যদি কৰিছে ইয়েছ, নহ'লে ন। তাৰপিছত আপুনি হোষ্টেলত থাকে নেকি, এজ দি দিলে হ'ল। তাৰপিছত এইখিনি চাওক, ন মাৰি দিছোঁ, চেম্পল আপুনি মাৰি দিলে হ'ল। তাৰপিছত ৰোল নাম্বাৰ, আপোনাৰ মোবাইল নাম্বাৰটো দি দিলে হ'ল। এপ্লিকেশ্যন ইমেইল ID দিলেই হ'ল। তাৰপিছত আপোনাৰ গাৰ্জেণ্টৰ মোবাইল নাম্বাৰ, ইমেইল ID প্ৰিণ্টৰ, তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰ এনেকৈ দি দিলে হ'ল। লোকেল গাৰ্জেণ্টৰ ইমেইল নাম্বাৰটো দি দিলে হ'ল। তাৰপিছত ইয়াতে আধাৰ নাম্বাৰ, আধাৰ নাম্বাৰ দিছে, মই এটা মোবাইল নাম্বাৰ দি দিছোঁ। চাওক কি হয়। এইটো মানে জৰুৰী নহয় কি এইটোৱে দিব লাগিব, নিদিলেও হ'ব, কথা নাই। মই এইটো জাষ্ট দি দিছোঁ। এইটো নহয় আৰু চেঞ্জ কৰি দিম পিছত, এইটো বুজাৰ কাৰণে। এইটো আধাৰ নাম্বাৰ সেই বিচাৰিছে, মই মোবাইল নাম্বাৰটো দি দিছোঁ। তথাপি মই অলপ তলপিনে ডাউন কৰি গৈ থাকিলে তাৰপিছত ইয়াতে কি কৈছে, 12 ক্লাছৰ ৰোল নাম্বাৰ। তাৰপিছত এইখিনি ষ্টেপ বাই ষ্টেপ বুজাই দিলে হ'ল। ৰোল নাম্বাৰটো মই দি দিছোঁ, মাৰ্কশ্বিটৰ চিৰিয়েল নাম্বাৰ দিছোঁ, 10ৰ ৰোল নাম্বাৰটো দিছোঁ, আৰু কিমান চনত পাছ কৰিছোঁ সেইটো দি দিছোঁ, 2014 দি ছাবমিট নেক্সটত মাৰি দিছোঁ। ছাবমিট এণ্ড নেক্সটত মাৰি দিয়াৰ লগে লগে ইনভেলিড আধাৰ নাম্বাৰ, এই মই 9707 যিটো আধাৰ নাম্বাৰ দিছিলোঁ সেইটো ভুল হৈছে, মই জাষ্ট এইটো উঠাই দিওঁ। দিয়াৰ পিছত এনেকৈ ছাবমিট মাৰি দিয়াৰ পিছত এইটো মোৰ ইউজাৰ ID নাম্বাৰ আৰু পাছৱাৰ্ড, মোৰ এইটো মোবাইল যোগেও যাব আপুনি। তাৰপিছত ইয়াৰ পিছত ক্লিক হিয়াৰ ফৰ নেক্সট ষ্টেপতো ক্লিক কৰি যাব পাৰিব। তাৰপিছত ইয়াতে লেণ্ডমাৰ্ক দিব লাগিব। ইয়াতে লেণ্ডমাৰ্ক মই দি দিছোঁ মধ্য কামৰূপ কলেজ। ইয়াতে গোটেইখিনি ষ্টেপ বাই ষ্টেপ আপোনালোকে যেনেহেন পাইছে সেনেকৈ স্ক্ৰীনে দেখা পাই আছে, এনেকৈ মই ভৰি দিছোঁ। এতিয়া লোকেল এড্ৰেছ, পাৰ্মানেণ্ট এড্ৰেছৰ লগত যদি চেম থাকে ক্লিক মাৰি দিব, যদি নাথাকে তেনেহ'লে উঠাই য'ত যি হয় সেইখিনি দি দিব। মই ভিডিঅ'টো শ্বৰ্ট কৰিব বিচাৰিছোঁ। তাৰপিছত আপুনি জাষ্ট যদি প্ৰিভিয়াছত ভুল আছে তেনেহ'লে প্ৰিভিয়াছ মাৰি ঠিক কৰি ল'ব পাৰে। তাৰপিছত নেক্সটত বা ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত
ইয়াতে আপুনি কোনটো বোৰ্ডত পাছ কৰিছে মানে কি আপোনাৰ বোৰ্ডটো কি আছিল এক্সামৰ মোৰ সেৱা আছিল জাষ্ট সেৱা দি দিছোঁ মেক্সিমাম মাৰ্ক কিমান আছিল আপোনাৰ মাৰ্ক সেৱাত 600 থাকে 600 দি দিব মই ইয়াত বহাই দি আছোঁ 600 তাৰপিছত আপুনি কিমান মাৰ্ক পাইছে 600 ভিতৰত সেইখিনি দি দিলাক তাৰপিছত আপুনি দি দিলাক আপোনাৰ 12ত মানে কি লৈ পঢ়িছে আৰ্টছ কমাৰ্চ সায়েন্স মানে যেটো হয় মই আৰ্টছ লৈ পঢ়িছোঁ দি দিলোঁ তাৰপিছত বোৰ্ডটো আপুনি দি দিব মই ওপৰতটো এইচএস মানে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলত পঢ়িছোঁ দি দিছোঁ মেক্সিমাম মাৰ্ক 500 এটো মই দি দিছোঁ তাৰপিছত তাৰ ভিতৰত আপুনি কিমান পাইছে সেইখিনি দি দিব দি দিয়াৰ পিছত আপোনাৰ 12ত যদি ম্যাথমেটিক্স আছিল দি দিব নাই যদি নাই তাৰপিছত আপোনাৰ গ্ৰেজুৱেট মই বিএ মেজৰ কৰিছোঁ বিএ মেজৰ দি দিছোঁ যি হয় ইয়াৰ পৰা সিলেক্ট কৰি ললেই হ'ল বিএ মেজৰ দি দিলোঁ তাৰপিছত সিলেক্ট ইউনিভাৰ্সিটি কোনটো ইউনিভাৰ্সিটি আন্ডাৰত কৰিছে মই গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰত কৰিছোঁ গুৱাহাটী ইউনিভাৰ্সিটি দিছোঁ তাৰপিছত 2019 ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগিব নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যেটো হয় হেটি দি দিলেই হ'ল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তাৰপিছত ইয়াতে অফ দি যেটো দিয়া থাকে সেশনটো হেতু ইয়াত দি দিলে হ'ল তাৰপিছত এটো এস মাৰিলেই হ'ব এস ৰোল নাম্বাৰটো দি দিলে হ'ল মোৰ ৰোল নাম্বাৰ যেটো হয় মই ৰোল দি দিছোঁ আৰু ইয়াতে ডিগ্ৰী ষ্টেটাসটো পেন্ডিং দি দিব যেটা আমাৰ ৰিজাল্ট আহা নাই কমপ্লিট দিলে নহব ইয়াতে পেন্ডিং দি দিব লাগিব আমাৰ ৰিজাল্ট আহা নাই তাৰপিছত চাওক পেন্ডিং দিয়াৰ লগে লগে জিপিজি ইবিলাক নো তাৰপিছত আমাৰ সেমিস্টাৰ বা ইয়াৰ সিস্টেম আছিল কোনটো আছিল সেমিস্টাৰ সিস্টেম জাস্ট দি দিছোঁ দি আপনি তলপিনে ডাউন কৰি যাব লাগিব যোৱাৰ পিছত চাওক বেছি তলপিনে গৈছে এতিয়া ইয়াত সিলেক্ট ইউৰ মেজৰ সাবজেক্ট মেজৰ আপোনাৰ কি আছিল মোৰ ফিলসফি আছিল মই ফিলসফি দিছোঁ যাৰ যেটো হয় হেতু দি দিলে হ'ল ফিলসফি দি তাৰপিছত মই ফিলসফি দিছোঁ তাৰপিছত আপোনাৰ জেনাৰেল সাবজেক্টটো কি আছিল মই ইয়াতে দিছোঁ জেনাৰেল সাবজেক্টটো মই বিচাৰিম এতিয়া মোৰ আছিল হল এছামিছ আছিল মই এছামিছ লোডিং লৈ আছে তাৰপিছত মোৰ আছিল হল এডুকেশ্যন চাওক ইংলিছ আছিল মোৰ এডুকেশ্যন দিছোঁ তাৰপিছত মোৰ ইংলিছ আছিল ইংলিছটো দি দিছোঁ দি সাবজেক্ট এড কৰিব লাগিব মই আগতে এড নকৰোঁ তলপিনে চাই লওঁ আৰু কি আছে অলপ ডাউন কৰি যাওঁ ডাউন কৰি যাৰ পিছত চাওক ইয়াতে সাৰ্টিফিকেট কোৰ্স পোষ্ট গ্ৰেজুৱেট মাৰ্ক ডিটেইল যদি মই পোষ্ট পিজি কৰিছোঁ তেনেহ'লে হেতু দি দিব পাৰিম বা যেটো কৰিছে হেতু ঠিক মাৰ্ক দি দিলে পাৰি এনেকুৱা মানে কি এনেকে দি দিব পাৰি যদি আপনি এমএ কৰিছে বা পিজি টু কৰিছে তেনেহ'লে কোত কিমান মাৰ্ক পাইছে কি পাইছে এনেকে কৰি দি দিলে হ'ল আৰু যদি কৰা নাই তেনেহ'লে কোনো কথাই নাই মই জাস্ট এনে এটো সিম্পলৰ কাৰণে বুজাই দিছোঁ যদি এনে হয় তেনেহ'লে এনে হ'ব তাৰে পিছত মই এটো কৰা নাই সো এটো মই নিদিও উঠাই যাও অলপ উপৰ পিনে উঠাই যোৱাৰ পিছত মই ক্লিকটো উঠাই দিম উঠাই দিয়াৰ পিছত চাওক মই গোটেইখিনি বস্তু উঠাইছে সেভ নেক্সটত ক্লিক কৰিছোঁ চাওক ইয়াতে দি আছে প্লিজ এড মেজৰ সাবজেক্ট মই এড কৰা নাছিলোঁ হেতু এতিয়া এড কৰিব কৈ আছে তলপিনে ডাউন কৰি চাই থাকিম এডেড সাবজেক্টত মই ক্লিক কৰি দিছোঁ এতিয়া চাওক ওয়েট মাৰি আছে ইয়াতে চাওক ইয়াতে লিখা আছে মেজৰ সাবজেক্ট ফিলসফি জেনাৰেল তলপিনে চাওক ইয়াতে লিখা আহিব ফিলসফি মেজৰ সাবজেক্ট হয় আৰু জেনাৰেল এছামিছ এডুকেশ্যন ইংলিছ এইখিনি হৈ গৈছে এতিয়া মই আৰু তলপিনে যাম তলপিনে যাই নেক্সট এন্ড সেভ ডাটাত ক্লিক কৰিম সেভ এন্ড নেক্সটত ক্লিক কৰি দিছোঁ জাস্ট সেভ এন্ড নেক্সট মাৰি দিলোঁ মাৰি দিয়াৰ লগে লগে আৰু এটা নতুন পেজ খোল খাব এইটো পেজত আপোনাৰ কি ক'ব ফটো চাইছে আৰু এই ফটোটো 100 কিবিৰ ভিতৰত হ'ব লাগিব আৰু এইটো জেপিইজি বা বিএমপি হ'ব লাগিব ইয়াতে মোৰ ফটোটো মই দি দিছোঁ দি ইয়াতে ওপেনত ক্লিক কৰি আপোনাৰ ডেস্কটপ বা মোবাইলৰ পৰা যাই ইয়াতে ক্লিক কৰি দিব তাৰ পিছত আপোনাক দিব লাগিব সিগনেচাৰ আপলোডত যাই জাস্ট আপোনাৰ সিগনেচাৰ মই এটা সিগনেচাৰ দি দিছোঁ মোৰ সিগনেচাৰ আপলোড হৈ গৈছে হোৱাৰ পিছত আপোনাক যদি কিবা ভুল আছে প্ৰিভিয়াস কৰিব যদি নাই সেভ এন্ড নেক্সট মাৰি দিব নেক্সট মাৰি দিয়াৰ পিছত মই ইয়াত নেক্সট মাৰি দিছোঁ নেক্সট মাৰি দিয়াৰ লগে লগে অলপ সময় লোৱাৰ লগে এনেকুৱা এটা ডিগ্ৰীত আপুনি এতিয়া কি ল'ব বিচাৰিছে এমএত পঢ়িব ঠিক আছে মই এমএ পঢ়িম এমএ দিছোঁ আৰু কিহৰ ওপৰত এতিয়া চাওক মোৰ এছামিছ ল'ব পাৰিম এডুকেশ্যন ল'ব পাৰিম ইএলটি বা ইটো ল'ব পাৰিম ইংলিছ ইউৰোপিয়ান ষ্টাডিজ মেথছ ফিলসফি সাইকোলজি সোশিয়োলজি ওমেন ষ্টাডিজ এইকেইটা মই ল'ব পাৰিম যদি মই ফিলসফি লৈ পঢ়িছোঁ এইকেইটা কিন্তু মই ফিলসফিয়ে পঢ়িম তাৰপিছত এড কোৰ্স কৰিব লাগিব
এড কোৰ্চ কৰাৰ পিছত চাওক ইয়াতে এড অলপ সময় লৈ আছে। এড কোৰ্চ কৰাৰ পিছত এতিয়া MA এপ্লিকেশ্যন ফিজ 250 টকা আৰু এক্সামিনেশ্যন ফিজ 350 টকা দিব লাগিব, মুঠ 600 টকা দিব লাগিব। দি আপুনি ইয়াতে নেক্সট মাৰি দিব লাগিব। তো তাৰপিছত ভিডিঅ'টো চাওক, মই নেক্সট মাৰি দিয়াৰ পিছত এইটো আৰু প্ৰিভিয়াছ মোৰ ক'ত কি হৈছে এইটো আকৌ চাবৰ কাৰণে। তো আশা কৰোঁ বন্ধুসকল ভাল হৈছে, আৰু পে'মেণ্টটো মই নেক্সট ভিডিঅ'ত দিম। তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পে'মেণ্ট নেক্সট ভিডিঅ' পাবলৈ, আৰু ওলাই অহা লিংকটো বজাই দিব যাতে মই নেক্সট ভিডিঅ'টো দিয়াৰ লগে লগে সকলোৰে আগত আপোনালোকে পায়। তো বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্ট কৰিব, আৰু যদি ভাল লাগিছে লাইক কৰিব। তো বিদায় লৈছোঁ।